যোৱাকালি কংগ্ৰেছৰ মিটিং আছিলে আৰু মিটিঙত ৰাহুল গান্ধীকে ধৰি মল্লিকাৰ্জুন খৰ্গেও আছিলে। মিটিং হৈছিলে ছয়গাঁও বকো অঞ্চলত। নতুনকৈ যিখন দলং বনাইছে ডাউন টাউনৰ পৰা 6 মাইললৈকে, সেই ব্ৰিজখনত যোৱা পৰহি কিছুমান পোষ্টাৰ দেখা পাইছিলোঁ, কংগ্ৰেছ দলে লগাইছিলে। একেবাৰে নিম্ন মানদণ্ডৰ পোষ্টাৰ। সেই পোষ্টাৰ কেইখন দেখিলে গম পাই যে কংগ্ৰেছে কি ধৰণে কাম কৰি আছে বা কংগ্ৰেছে যে বহুত বেছি আগুৱাই যাব নোৱাৰে তাৰে সেইবিলাক প্ৰমাণ। এটা কথা কওঁ দেই, বিৰোধী আমাক লাগে, আমাক শক্তিশালী বিৰোধী লাগে। কিন্তু এটা কথা, মিটিংখন হোৱাৰ পিছত ছ'চিয়েল মিডিয়াত হওক বা নিউজ চেনেলবিলাকত যি ধৰণৰ বাতৰি প্ৰচাৰ হৈছে, মোৰ এনেকুৱা লাগে কংগ্ৰেছৰ ক'ৰবাত নহয় ক'ৰবাত ভুল হৈ আছে। মই কেইটামান এক্সাম্পল দি আছোঁ। প্ৰথম কথাটো হ'ল কংগ্ৰেছৰ বিষয়ববীয়াখিনিয়ে মিটিঙত কি কি ভাষণ দিব, এই ভাষণবিলাক আমাৰ মাননীয় মুখ্যমন্ত্ৰী কেনেকৈ গম পায়। ছেকেণ্ড কথা, মল্লিকাৰ্জুন খৰ্গে ক'লে যে অসমৰ কোনো এজন নিবনুৱাই হেনো চাকৰি পোৱা নাই। 3 নম্বৰ কথাটো হ'ল ৰেকিবউদ্দিন আহমেদৰ ভাষণ। অকল ময়ে নহয়, বহুত মানুহে অসমৰ ৰেকিবউদ্দিন আহমেদক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বুলি মানি লয় বা বিশ্বাস কৰে। আৰু সেই ৰেকিবউদ্দিন আহমেদে সেই মিটিংখনত যি ধৰণৰ ভাষণ দিছে দেখিলে হাঁহি উঠে। ক'ব গ'লে কংগ্ৰেছ দলটো চবতকৈ ডাঙৰ বিৰোধী দল। গতিকে চবতকৈ ডাঙৰ বিৰোধী দল এটাই এনেকুৱা ধৰণৰ কাম কৰিলে চবে হাঁহিব। কংগ্ৰেছে প্ৰায়ে কয় যে এইবাৰ আমি যুঁজিম, যুদ্ধ কৰিম বিজেপিৰ লগত। কংগ্ৰেছে বিজেপিৰ লগত যুদ্ধ কৰাৰ কোনো প্ৰয়োজন নাই, তেওঁলোকে নিজৰ ভিতৰতে যুদ্ধ কৰিব লাগে। তেওঁলোকৰ ভিতৰত কোন কোন বিভীষণ আছে এইটো বাছি লোৱা প্ৰথমতে দৰকাৰ। এই ভিডিঅ'টো না মই কংগ্ৰেছক ছাপোৰ্ট কৰিছোঁ না মই বিজেপিক ছাপোৰ্ট কৰিছোঁ। এজন নিৰপেক্ষ ব্যক্তি হিচাপে মোৰ মতামত দাঙি ধৰিছোঁ। গতিকে কোনোবাই ভাল পালে কাইণ্ডলি শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম।